হাই হেল্ল' নমস্কাৰ মুকচুত মিউজিকেল ইউটিউব চেনেল ফেচবুক পেজলৈ সকলোকে ৱেলকাম জনাইছোঁ। মই এতিয়া আহি পালোঁ আমাৰ ফকৰাগ্ৰাম ৰেল ষ্টেচনত। চাওক এতিয়া মই ৰেল ষ্টেচনত আছোঁ, গোটেইখিনি দেখাই আছোঁ আপোনালোকক। চাওক দৃশ্য চাওক, বহুত বৰষুণ দি আছে, সেইকাৰণে মই এতিয়া ঘৰত যাম। পূৰা বৰষুণ পৰি আছে, এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ। মানুহ নাই, মই যিহেতু মৰ্ণিং আহিছোঁ সেইকাৰণে মানুহে নাই। বৰষুণ বহুত পৰি আছে সেইকাৰণে ভাবি আছোঁ আৰু এখোজ দুখোজকৈ চাই আছোঁ, চাৰিওফালে চাই আছোঁ। একেবাৰে চাওক না দৃশ্য, একেবাৰে বৰষুণ পূৰা বৰষুণতে পৰি আছে বৰষুণ। এতিয়া ঘৰ কেনেকুৱাকৈ যাম তাকে ভাবি আছোঁ আৰু এতিয়া চাওক দৃশ্য চাওক গোটেইখিনি। আজিলৈকে কোনোবাই চাগে আমাৰ ফকৰাগ্ৰাম ৰেল প্লেটফৰ্ম এনেকুৱাকৈ গোপ্ৰ দি দেখা নাই, মই প্ৰথমবাৰ। আমাৰ ডিম্পুদা কৈ থাকেতে কিবা ইন'মেটিক শ্বট না কিবা শ্বট কয়, মই গম নাপাওঁ। সেইটোৱে অলপ ল'বলৈ যত্ন কৰিছোঁ গোপ্ৰটোৰ দ্বাৰা। চাওক বৰষুণ বহুত পৰি আছে সেইকাৰণে গা চা তিতি গৈছে, সেইকাৰণে ফাইনেলি ৰেডি হৈ গ'লোঁ। ডিঙিত অসমীয়া গামচাটো লগাই ল'লোঁ, যিহেতু সৰ্দি ভাৱ। এতিয়া মই অভাৰ ব্ৰিজৰ পৰা আমাৰ ফকৰাগ্ৰাম ৰেল ষ্টেচনটো গোপ্ৰৰে দেখাবলৈ যত্ন কৰিছোঁ। চাওক এইফালৰ পৰা মই গোপ্ৰ দি দেখাবলৈ যত্ন কৰিছোঁ। চাওক দৃশ্যটো খুবেই ভাল লাগে। মই বেছিভাগ ওপৰত আহিলে ওপৰত অলপ চাওঁ বা চেল্ফি টেল্ফি মাৰোঁ। আজি যিহেতু অকলে আছোঁ আৰু বৰষুণ পৰি আছে সেইকাৰণে চেল্ফি মাৰিব সময় নাই বা ফটো উঠিব সময় নাই। এতিয়া ঘৰত যাম, তথাপিও অকণমান দেখাইছোঁ আপোনালোকক। চাওক দৃশ্য চাওক, এতিয়া মই দেখাইছোঁ ওপৰৰ পিনে, এতিয়া এনেকুৱাকৈ দেখাই আছোঁ আৰু এতিয়া ফাইনেলি তলপিনে মই খোজকাঢ়ি আছোঁ। তলপিনে যিহেতু বৰষুণ পৰিছে সেইকাৰণে পূৰা তাৰমানে কি হৈছে, পিছল হৈ গৈছে। কেতিয়াবা পিছল পৰি যাম, সেইকাৰণে লাহে লাহে এখোজ দুখোজকৈ নামি আছোঁ। মোক সৌফালে নমাই দিছে, অভাৰ ব্ৰিজেৰে সেইফালে আহিলোঁ। এতিয়া ঘৰত যাম, সেইকাৰণে এতিয়া টিকেট কাউণ্টাৰ পালোঁহি আৰু তলপিনে নামিলে মই টিকেট কাউণ্টাৰ পাই যাম। এনেকুৱাকৈ গৈ আছোঁ আৰু ঘৰৰ পিনে। মই এতিয়া আছোঁ আমাৰ ফকৰাগ্ৰাম ৰেল ষ্টেচনত টিকেট কাউণ্টাৰত। এতিয়া টিকেট কাউণ্টাৰ আহি পালোঁ। যিহেতু বাহিৰত বহুত বৰষুণ পৰি আছে সেইকাৰণে লাহে লাহে ভাবিছোঁ এতিয়া লাহে লাহে খোজকাঢ়িম। যিহেতু ইয়াতে মই যিবিলাক অটো বা টেম্পু আছে বা টোটো আছে, আমাৰ ফালে যিহেতু টোটো বুলি কয়, বা ই ৰিক্সা আছে, এইবোৰত মই নুঠোঁ। কাৰণ ইয়াৰ পৰা উঠিলে অলপ দামটো বেছি যায়। আৰু আমি লোকেল যিহেতু ভাই খোজকাঢ়ি যাম, খোজকাঢ়ি যে বজাৰৰ পৰা উঠিম, উঠি সেইফালৰ পৰা ঘৰত গুচি যাম। আৰু যিহেতু ইয়াত বহুতে মাতি আছে আৰু কাষত বোলে আহা ভাইটি যাবা, মোৰ কিহত যাবা। কিন্তু ইয়াত যিবিলাক আহিব বা এইফালে আহিলে ইয়াত কোনোবাই নুঠিব, তাৰমানে ইয়াত অলপ বেছি দামটো চাই। সেইকাৰণে মই নিজা যিহেতু আমি লোকেল ন, তথাপিও অলপ তিতি যাওঁ আৰু এনেকুৱাকৈ তিতি গৈ আছোঁ ফকৰাগ্ৰাম টাউনৰ ফালে। লাহে লাহে ভালো লাগে আৰু এনেকুৱাকৈ বৰষুণৰ বতৰত তিতি তিতি। আৰু গৰিয়া যিটো গামোচা আছে এইটো মই মূৰত দিছোঁ, আজি কামত দিছে। আৰু গামোচাটো এইটো এটা কিহত অনুষ্ঠানত পাইছিলোঁ, এইটো আজি কামত দিছে, এইটো আজি বৰষুণৰ পৰা ৰক্ষা কৰিছে। এনেকৈ গৈ আছোঁ। এতিয়া আহি পালোঁ টাউনৰ কাষতে যিহেতু গেট আছে, ৰেল গেট, সেইটো আহি পালোঁ। তিতি তিতি গৈ আছোঁ আৰু গামোচা মূৰত দি বহুত বৰষুণ পৰি আছে। এতিয়া চাওঁ টাউনৰ ফালে গৈ যদি ছাতা এটা পাওঁ, সেইকাৰণে গৈ আছোঁ লাহে লাহে খোজকাঢ়ি। এতিয়া এৰিলোঁ ৰেল গেট এৰিলোঁ, এতিয়া গৈ আছোঁ লাহে লাহে গৈ আছোঁ আৰু ভাল লাগে আৰু এনেকৈ তিতি তিতি। কেমেৰাটো পানী অলপ সোমালে চাগে, সেইকাৰণে পিকচাৰটো অলপ কি হৈ আহে। এইখনে হয় আমাৰ ফকৰাগ্ৰাম চহৰ। যিহেতু মৰ্ণিং আহিছোঁ আৰু আজি যিহেতু বৰষুণ পৰি আছে সেইকাৰণে চাগে দোকানবোৰ খোলা নাই। আৰু মোৰ কিবা এটা ল'ব লগা আছে, সেইকাৰণে চাওঁ লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। আৰু ছটা এটা কিনিব পাৰিলে ভাল আছে বাৰু। এনেকুৱাকৈ বৰষুণৰ পৰা অলপ কি পালোঁহেঁতেন। মানুহো চাই আছে, ভাবে মৰ্ণিং এইটো ঘৰৰ পৰা আহিলে আৰু মোৰ মই এইটো গামোচাটো এনে দিয়া নাই, যিহেতু বৰষুণ পৰি আছে আৰু অলপ কা লাগি আছে সেইকাৰণে, আৰু সৰ্দি ভাৱ, সেইকাৰণে গামোচাটো মূৰত দিছোঁ। এইখনে হয় ফকৰাগ্ৰাম চহৰ। এনেকৈ গৈ আছোঁ লাহে লাহে খোজকাঢ়ি গৈ আছোঁ আৰু
বৰষুণৰ স্পীডটো অলপ বেছি বাঢ়িছে সেইকাৰণে দাদা এজনৰ দোকানৰ সন্মুখত অলপ ৰখিছোঁ যিহেতু মোৰ কিহত লেপটপ আছে বেগত লেপটপ আছে আৰু কিবা কিবি কাপোৰ চাপোৰ আছে আৰু ডায়েৰী এখনো আছে মই লিখা গীতবোৰ তাত থাকি যায় আৰু সেইকাৰণে ভাবিছোঁ বৰষুণত নিতিতাও সেইকাৰণে অলপ ৰখিছোঁ আৰু বৰষুণটো অলপ কমিলে বা টোটো এখন পালে উঠি যাম আৰু ঘৰৰ পিনে এনেকুৱাকৈ অলপ ৰখিছোঁ আৰু বৰষুণটো আৰু বা অলপ টোটো এটা পাব লাগে এইফালে গ'লে আমাৰ ঘৰ এইফালে দি যাম আৰু এইফালে গ'লে আমাৰ চিঠিলা পাই যাম সেউজীয়া সেউজীয়া খেতিপথাৰ চাই ঘৰ গৈ আছোঁ এতিয়া আৰু অলপ আগব পাৰিলে ঘৰ পাই যাম এই হিচাপতে সকলোকে কওঁ যে মোৰ মুকচুদ মিউজিকেল ইউটিউব চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰিব আৰু ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিব সকলোৱে আৰু ফাইনেলি আহি আমাৰ যিটো চাৰিআলি আছে সেইটো পাই গ'লোঁ এতিয়া ঘৰৰ কাষতে আছোঁ অলপ খোজকাঢ়িলে ঘৰ পামহি ফাইনেলি আহি ঘৰ পালোহি সকলোকে বাই বাই